হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ বিটু। আমি আজি হৈ যোৱা যিখন তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ যিখন অসমীয়া প্ৰশ্ন কাকত, সেই অসমীয়া প্ৰশ্ন কাকতখন আলোচনা কৰিবলৈ লৈছোঁ। তাৰ কিছুমান প্ৰশ্ন দেখি পেলাই মই খুবেই সন্তুষ্টিত হৈছিলোঁ, কাৰণ তাত যিখন ৰচনা আহিছে সেইখন এখন আহিছিলে জুবিন দাক বিষয়ে, আমাৰ মৰমৰ শিল্পী জুবিন দাৰ বিষয়ে আহিছিলে। গতিকে তেওঁলোকে ভাল কিছুমান প্ৰশ্নই সন্নিৱিষ্ট কৰিছে। এতিয়া আমি প্ৰশ্নখনলৈ ডাইৰেক্ট আগবাঢ়িবলৈ লৈছোঁ। যিহেতু তলৰ 7টা প্ৰশ্নৰহে কেৱল উত্তৰ দেখিবলৈ দিছিলে, কিছুমান শ্বৰ্ট কুৱেশ্যন আহিছিলে। 1930 চনৰ কিমান তাৰিখে বেজবৰুৱাই সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল? আমি জানো যে 1930 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। তাৰপিছত আহিছিলে বনফুলৰ কবি বুলি কাক কোৱা হয়? বনফুলৰ কবি বুলি আমি সকলোৱে জানো যে যতীন্দ্ৰনাথ দুৱৰাক কোৱা হয়। ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন আছিল? প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া আছিল আনন্দৰাম বৰুৱা। হস্তি বিদ্যানৱ কি শ্ৰেণীৰ পুথি? এইটো সচিত্ৰ পুথি হয়। হস্তি বিদ্যানৱ পুথিখন তাত সুকুমাৰ বৰকথাই লিখিছিল আৰু দিলবৰ আৰু দুচাইয়ে চিত্ৰ কৰিছিল। কৰ্ম কৰাৰ কৌশলত ভগৱত গীতাক কি বুলি কৰা হৈছিলে? এইটো কৰ্মযোগ বুলি কোৱা হৈছিলে। শিলভদ্ৰৰ কাৰ ছদ্মনাম? ৰেৱতী মোহন দত্ত চৌধুৰীৰ ছদ্মনাম। ভূপেন হাজৰিকাই এৰাবতৰ সুৰ নামৰ ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? আমি জানো 1956 চনৰ 30 নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰিছিল। ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীখনৰ নাম কি আছিল? বিজ্ঞান বিষয়ক আলোচনীখন তেওঁ আছিলে দৃষ্টি। উপকল্প শব্দৰ অৰ্থ কি? যি কল্পনা বা ধাৰণাই মূল বিষয়টো বুজাত সহায় কৰে, সেইটোৱে হৈছে উপকল্প। আমি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ডাইৰেক্ট দিছে। 2 নম্বৰ প্ৰশ্ন, মোৰ মাতৃমুখ দৰ্শনত লিখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল? এতিয়া আমাৰ নেক্সট প্ৰশ্নটো আছিলে, এইটো 2 নম্বৰ প্ৰশ্নটোৰ আছিলে। প্ৰশ্নটো ওপৰত আছিলে, যিহেতু প্ৰশ্নটো ওপৰত লৈ গৈছে, মোৰ তললৈ স্কিপ হৈ গৈছে। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণৰ বাবে অসমৰ লোকসকলৰ আত্মস্মৃতি জাগি উঠিছিল? কিছুমান গুণ আছিলে। তেওঁ আনন্দৰাম বৰুৱা যিহেতু অসাধাৰণ পাণ্ডিত্য আৰু সংস্কৃত চৰ্চা কৰিছিল। অসমৰ প্ৰথম ICS বিষয়া,